নমস্কাৰ, মই অতুল ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। আজি পুনৰ আমি চুমি বৰাৰ কথা ক'ব বিচাৰিছোঁ। চুমি বৰা এইকেইদিন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিশাল ফুকন নামৰ ডিব্ৰুগড়ৰ যুৱকজনক ২২-২৫ বছৰীয়া যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পিছত চুমি বৰাৰ নাম সন্মুখলৈ আহিছে। চুমি বৰাৰ বিষয়ে ইতিমধ্যে সত্যত আগৰ খণ্ডত আমি বিতং তথ্য সদৰি কৰিছিলোঁ। এতিয়া কেতবোৰ নতুন তথ্য আপোনালোকক সদৰি কৰিব বিচাৰিছোঁ। প্ৰথমে ডিব্ৰুগড়স্থিত চুমি বৰাৰ বাসগৃহটো দেখুৱাব বিচাৰিছোঁ। এইটো চুমি বৰাৰ ঘৰ। চুমি বৰাৰ ওপৰ মহলা মন কৰক, পকা কৰা হোৱা নাই, খেৰৰ ঘৰ, ওপৰখিনি খেৰৰ অংশ, সন্মুখত এটা ঘৰ, এটা সাধাৰণ ঘৰ। এয়া চুমি বৰাৰ পিতৃ। মধ্যবিত্ত এটা পৰিয়াল, মধ্যবিত্ত পৰিয়ালৰ সন্তান চুমি। চুমি বৰাৰ ঘৰখন বা চুমিৰ দেউতাকক আমি এইবাবেই দেখুৱালোঁ যে ইয়াৰ লগত চুমিৰ জীৱন যাত্ৰা বা জীৱনশৈলী বহু ক্ষেত্ৰত ইয়াৰ লগত জড়িত হৈ আছে। ইয়াৰ আগতেও কৈছোঁ, চুমি বৰাই ২ বছৰ পূৰ্বে ডিব্ৰুগড়ৰ শিক্ষা ভেলী নামৰ এখন বিদ্যালয়ত নৃত্যৰ শিক্ষয়িত্ৰী আছিল, যিগৰাকীয়ে দৰমহা পাইছিল মাহে ১৫,০০০ টকা। কিন্তু এতিয়া এই ঘৰটোত থকা চুমি বৰাই বিলাসী জীৱন কটাইছিল। চুমি বৰাৰ বিয়া হৈছিল তাৰ্কিক নামৰ এজন ফটোগ্ৰাফাৰৰ সৈতে। বিবাহ অনুষ্ঠান সম্পন্ন হৈছিল জয়পুৰৰ এখন 5 ষ্টাৰ ৰিজৰ্টত, য'ত ৫ কোটি টকাৰ অধিক ব্যয় কৰা হৈছিল। আৰু সেই ধনৰাশি প্ৰদান কৰিছিল বিশাল ফুকনে। বিশাল ফুকনে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিছিল। গতিকে আৰক্ষীয়ে ইতিমধ্যে বিতং তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা বহুবোৰ খবৰ আহিছে। বিশালৰ মুঠ 9টা একাউণ্ট আছিল। এই 9টা একাউণ্টত কিমান পৰিমাণৰ ধন আছে সেয়া নিশ্চিত হোৱা নাই। আৰক্ষীয়ে আটাইকেইটা একাউণ্ট চিজ কৰিছে আৰু বেংক কৰ্তৃপক্ষৰ পৰা এই একাউণ্টকেইটাত কাৰ লগত কিমান ট্ৰেঞ্জেকশ্যন হৈছে বা কাৰ লগত কিমান লেনদেন হৈছে সেই তথ্য বিচাৰিছে। আশা কৰা হৈছে আৰু 1-2 দিনৰ ভিতৰত বিশালে ক'ত ক'ত টকা দিছিল সেই বিতং তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বিশালৰ এনে কিছুমান তথ্য আহিছে যিবোৰ তথ্য শুনি আপুনি আচৰিত হ'ব। বিশাল ফুকনে ইমান দিনে ক'ব বিচাৰিছিল তেওঁ ট্ৰেডিং কৰে, কিন্তু আৰক্ষীৰ অনুসন্ধানত তেওঁ ট্ৰেডিং কৰাৰ কোনো বিতং তথ্য পোৱা নাই। এই 22 বছৰীয়া বা 24 বছৰীয়া ল'ৰাজনে ট্ৰেডিং কি কৰে সেয়া এক প্ৰশ্নৰ বিষয়। এইখিনি সময়তেই বহুবোৰ তথ্য সন্মুখলৈ আহিছে। সমগ্ৰ ঘটনাৰ আঁৰৰ ব্যক্তিগৰাকী আছিল চুমি বৰা। চুমি বৰাৰ বিশালৰ মাজত সম্পৰ্ক আছিল। বিশালে চুমিক প্ৰাৰম্ভিক অৱস্থাত বাইদেউ বুলি কৈছিল আৰু পিছত ককাই ভনীৰ এই সম্পৰ্কই এক নতুন ৰূপ দিছিল বুলি ধাৰণা কৰা হৈছে। ডিব্ৰুগড়ৰ আপুনি আচৰিত নহ'ব, অসম চিকিৎসা মহাবিদ্যালয়ৰ বৃহৎ সংখ্যক চিকিৎসকৰ ধন বিশালৰ একাউণ্টত বিনিয়োগ কৰা হৈছিল আৰু এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল চুমিয়ে। চুমিয়ে ডিব্ৰুগড়ৰ বহু চিকিৎসকক সাক্ষাৎ কৰিছিল। এই চিকিৎসকসকলৰ ব্লেক মানি পোনে পোনে বিশালক জমা দিয়া হৈছিল। ডিব্ৰুগড়ত এনে বহু চিকিৎসক আছে যিসকলে 50 লাখ টকা পৰ্যন্ত ট্ৰেডিঙৰ নামত চুমিৰ জৰিয়তে বিশালক জমা দিছিল। এই চিকিৎসকসকলে বিশালক চিনি নাপায়, তেওঁলোকে চিনি পায় চুমিক। চুমিয়ে প্ৰলোভন দিয়ে যে এই ধনেৰে তেওঁলোকে 6 মাহৰ ভিতৰত 30% সুদত পইচা দিয়া হ'ব। এতিয়া সমগ্ৰ কাহিনীটো বুজি লওক আচলতে কি হৈছিল। ডিব্ৰুগড়ৰ 10জন ব্যক্তিৰ পৰা ধৰি লওক 10 লাখকৈ টকা লোৱা হ'ল। 1 কোটি টকা বিশালৰ হাতলৈ আহিলে। 6 মাহৰ পিছত ইয়াৰে 30%, অৰ্থাৎ 30 লাখকৈ 10জনক 3 লাখ টকা দি দিয়ে, বাকী 7 লাখ টকা বিশালৰ লগত থাকিল। লগে লগে 10জন ব্যক্তিয়ে আন 10জনক কয় যে ইয়াৰ তাত টকা জমা দি মই 30% সুদ 3 মাহত লাভ কৰিছিলোঁ। লগে লগে আৰু 10জন আহি যায়। এইদৰে কোটিয়ে কোটিয়ে ধন সংগ্ৰহ কৰিছিল বিশালে, কিন্তু এই ধন ট্ৰেডিঙত ব্যৱহাৰ কৰা এতিয়া কোনো তথ্য আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। শেহতীয়াভাৱে একাংশ মিডিয়াত খবৰ ওলাইছে গুৱাহাটী মহানগৰীত আৰক্ষীয়ে চুমি বৰাৰ সন্ধানত অভিযান চলাইছে। কিন্তু মহানগৰ আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ। তেওঁলোকে আমাক জনোৱা মতে চুমি বৰাৰ সন্ধানত গুৱাহাটী আৰক্ষীয়ে কোনো ধৰণৰ অভিযান চলোৱা নাই। কিন্তু মহানগৰ আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰই জানিব দিয়া মতে চুমি বৰাৰ সন্ধানত মহানগৰ আৰক্ষীয়ে কোনো ধৰণৰ অভিযান চলোৱা নাই। চুমি বৰাৰ সন্ধানত অৱশ্যে ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাইছে। এতিয়া চুমি বৰাৰ বহুবোৰ তথ্য সন্মুখলৈ আহিছে যে চুমিয়ে এই ধৰণে বিলাসী জীৱন যাপন কটাইছিল। চুমিয়ে কি কৰিছিল? শেহতীয়াভাৱে বিশালে বহুবোৰ কাম কৰিবলৈ লৈছিল। বিশেষকৈ এটা ঔষধ কোম্পানী স্থাপন কৰিছিল, য'ত চুমিৰ ককায়েকক পাৰ্টনাৰ হিচাপে বিশালে লৈছিল আৰু ইয়াৰ বাবে বিভিন্ন ইউটিউব চেনেলত প্ৰচাৰ চলাইছিল বিশাল আৰু চুমিয়ে। এই বিষয়ে কিছু তথ্য সদৰি কৰিছে চুমিৰ পিতৃয়ে। চুমি বৰা বৰ্তমান ক'ত আছে? আপুনি যিহেতু পিতৃ, আপুনি হয়তো গম পাব। গুৱাহাটীত থাকে। ইয়ালৈ আহেনে চুমি বৰা? আপোনাৰ শেহতীয়া যোগাযোগ কেতিয়া হৈছিলে? 20 দিনমানৰ আগতে এবাৰ হৈছিল। ফোনযোগে হৈছিলে নে ঘৰলৈ আহিছিলে? নাই, ঘৰলৈ আহিছিলে। যোৰহাটত তাঁতৰ ঘৰ আছে, তালৈ আহিছিলে। আহি ইয়ালৈ আহিছিল আকৌ। চুমি বৰাৰ পিতৃৰ ভাষ্য শুনিলে এজন সহজ সৰল মধ্যবিত্ত ব্যক্তি। এই ব্যক্তিজনে নাজানে নিজৰ কন্যাৰ এই বিলাসী জীৱনৰ কাহিনী। এই ব্যক্তিজনে হয়তো এদিনো প্ৰশ্ন কৰা আছিল কেনেকৈ তেওঁৰ জীয়েকে উদয়পুৰত গৈ এনে বিশাল বিবাহৰ আয়োজন কৰিছিল। এই পিতৃয়ে কেতিয়াও জনা নাছিল চুমিয়ে ঘনে ঘনে বিদেশলৈ গৈ এইদৰে ফটোশ্বুট কেনেকৈ কৰিছিল। আচলতে সমগ্ৰ কাহিনী আছিল এনেকৈ। ডিব্ৰুগড় তথা অসমৰ বিভিন্ন ব্যক্তিৰ সৈতে চুমিয়ে যোগাযোগ কৰিছিল আৰু সেই ধন বিশালৰ তাত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছিল। চুমিৰ কথাত প্ৰলোভিত হৈ বিভিন্ন ব্যক্তিয়ে বিশালৰ তাত ধন বিনিয়োগ কৰিছিল আৰু এই ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত বিশাল সন্মুখলৈ আহিছিল চুমি। শেহতীয়াভাৱে বিশালে এই ফাৰ্মাটিকেল কোম্পানী স্থাপন কৰাৰ লগতে ডিব্ৰুগড়ৰ এজন বিখ্যাত চাহ ব্যৱসায়ীৰ পৰা 100 বিঘা মাটি ক্ৰয় কৰিবলৈ গৈছিল। সেই মাটিৰ মূল্যত যি মূল্য লাগে তেওঁ দিবলৈ সাজু আছিল। কিন্তু আমাৰ হাতত খবৰ মতে সেই চাহ ব্যৱসায়ীজনে বিশাল নামৰ সৰু ল'ৰাটোৰ লগত কথা পাতি বৰ ভাল নাপালে আৰু ক'লে মোক যিমানেই টকা দিয়া মই এই মাটিখিনি বিক্ৰী নকৰোঁ। অৰ্থাৎ এইদৰে মাটি ক্ৰয় কৰি ৰাইজৰ ধৰণে এক জীৱনশৈলী আৰম্ভ কৰিছিল বিশাল আৰু চুমিয়ে। বিশালৰ পৰা আৰক্ষীয়ে বিভিন্ন তথ্য আহৰণ কৰিছে। বিশালে যে কোনো ধৰণৰ ট্ৰেডিং কৰা নাছিল শেহতীয়া তথ্য সন্মুখলৈ আহিছে। ইয়াৰ লগে লগে চুমি যে মেইন সন্মুখৰ ব্যক্তি আছিল সেই কথাও স্পষ্ট হৈ পৰিছে। খবৰ অনুসৰি চুমিক এতিয়া উদ্ধাৰ কৰিবলৈ একাংশ ব্যক্তি তৎপৰ হৈ পৰিছে। ডিব্ৰুগড় আৰক্ষীৰ সৈতে বাৰে বাৰে যোগাযোগ কৰিছে চুমি নিৰ্দোষী, চুমিক গ্ৰেপ্তাৰ কৰিব নালাগে।
তাৎপৰ্যপূৰ্ণ ঘটনা, এনে বৃহৎ পৰিমাণৰ ধন বিশালে আত্মসাৎ কৰিলে যদিও আজি পৰ্যন্ত ডিব্ৰুগড় আৰক্ষীৰ ওচৰত এজনো ব্যক্তি আহি কোৱা নাই যে মোৰ ধন বিনিয়োগ কৰিছিলোঁ বিশালৰ তাত, সেই ধন মই বিচাৰিছোঁ। আচলতে এই সকলোবোৰ ধন ব্লেক মানি আছিল। বিশেষকৈ ডিব্ৰুগড়ৰ একাংশ চিকিৎসকে বৃহৎ পৰিমাণৰ ব্লেক মানি বিশালৰ তাত ইনভেষ্ট কৰিছিল। এইখিনিতে আপোনালোকক জনাওঁ, এই চিকিৎসকসকলে অধিকাংশই চিকিৎসা মহাবিদ্যালয়ত চাকৰি কৰে, নিৰ্দিষ্ট পৰিমাণৰ দৰমহা পায়। ইনকাম টেক্সত তেওঁলোকে সেই দৰমহাখিনি দেখুৱায়, তেওঁলোকৰ ইনকাম যিটো দৰমহা সেইখিনি দেখুৱায়। কিন্তু তেওঁলোকে বিভিন্ন নাৰ্ছিং হোমত যোৱাৰ বিনিময়ত যি ধন পায়, লেবৰেটৰী টেষ্ট কৰাৰ বিনিময়ত যি ধন পায়, সেইবোৰ সকলো আছিল ব্লেকত, অৰ্থাৎ নগদ ধন তেওঁলোকে লাভ কৰিছিল। এইদৰে চিকিৎসকসকলৰ হাতত বৃহৎ পৰিমাণৰ নগদ ধন আছিল আৰু ছমাহৰ মূৰত 30% সুদ পোৱাৰ আশাৰে তেওঁলোকে চুমিৰ জৰিয়তে এই ধন বিশালৰ ওচৰত বিনিয়োগ কৰিছিল। এতিয়া বিশাল গ্ৰেপ্তাৰ হ'ল, চুমি পলাতক অৱস্থাত আছে। এনে অৱস্থাত এই ধন উভতাই পৰাৰ কোনো ধৰণৰ সম্ভাৱনা নাই। শেহতীয়াভাৱে মহানগৰ আৰক্ষীৰ সৈতে আমি স্বপ্নদীল দাসৰ প্ৰসংগ উত্থাপন কৰিছিলোঁ। স্বপ্নদীলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। স্বপ্নদীলক এতিয়া আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব বিচাৰিব, বিশালকো এতিয়া নিজৰ জিম্মাত ল'ব। স্বপ্নদীলৰ ক্ষেত্ৰতো আৰক্ষীয়ে ইতিমধ্যে তথ্য সদৰি কৰিছে যে স্বপ্নদীলে ট্ৰেডিং কৰিছিল যদিও ট্ৰেডিং কৰি বিভিন্নজনক ক'ত ট্ৰেডিং কৰিব লাগে তাৰ বাবে তেওঁ পৰামৰ্শ আগবঢ়াইছিল। আচলতে স্বপ্নদীল অথৰাইজ পাৰ্চন নহয়, ছেবিৰ অথৰাইজ পাৰ্চন নহয়। ছেবিৰ অথৰাইজ নোহোৱা ব্যক্তি এজনে আনক ক'ত ইনভেষ্ট কৰিব লাগে সেই বুলি কোৱাটো নীতি বহিৰ্ভূত কথা। সেয়েহে স্বপ্নদীলক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে আৰক্ষী আৰু মিডিয়া মেনেজ কৰাৰ নামত স্বপ্নদীলৰ পৰা এটা চক্ৰই বৃহৎ পৰিমাণৰ ধন লৈছিল। এটা দালাল চক্ৰ। তেওঁলোকে কৈছিল আৰক্ষীক আমি ধন দিম, তোমাক আৰক্ষীয়ে কোনো ধৰণৰ ডিষ্টাৰ্ব নিদিয়ে, মিডিয়া আমি মেনেজ কৰিম। কিন্তু তেওঁলোকে আৰক্ষী আৰু মিডিয়াক মেনেজ কৰিলে নাই, সেই বিষয়ে প্ৰশ্নৰ বিষয়। আৰক্ষীয়ে এই বিষয়টো অনুসন্ধান কৰিছে। আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে, বিশেষকৈ ডিব্ৰুগড় আৰক্ষীয়ে চুমি বৰাক গ্ৰেপ্তাৰ কৰাৰ লগে লগে বহু তথ্য সন্মুখলৈ আহিব। কোনে কোনে ধন বিনিয়োগ কৰিছিল, ইয়াৰ মাজত কোন অভিনেতা অভিনেত্ৰী আছে, কোন চিকিৎসক আছে, সেইবোৰ তথ্য সন্মুখলৈ আহিব। কিন্তু সেই ধন যে তেওঁলোকে উভতাই পাব তাৰ সম্ভাৱনা খুবেই কম। তাৎপৰ্যপূৰ্ণ ঘটনা, এই ছেপ্টেম্বৰ মাহত বহুতৰ ধন বিনিয়োগ কৰাৰ 6টা মাহ সম্পূৰ্ণ হোৱাৰ কথা। এই ছেপ্টেম্বৰ মাহত বৃহৎ পৰিমাণৰ ধন বিশালে উভতাই দিয়াৰ কথা, কিন্তু বিশাল এতিয়া জেলত, গতিকে এই টকা উভতাই নাপায়। আৰু সমাজৰ ওচৰত লাজত ব্লেক মানি বিনিয়োগ কৰা এই লোকসকল এতিয়া সন্মুখলৈ আহিব বিচৰা নাই। গুৱাহাটীত ইয়াৰ পূৰ্বে দীপাংকৰৰ কথা আমি সকলোৱে জানো। দীপাংকৰৰ ক্ষেত্ৰত সহজ সৰল সাধাৰণ মানুহে তেওঁলোকে ধন বিনিয়োগ কৰিছিল, গতিকে ধন বিচাৰি তেওঁলোকে হাহাকাৰ কৰিছিল। কিন্তু বিশাল বা চুমিৰ ওচৰত সৰু সুৰা মানুহে ধন বিনিয়োগ কৰা নাছিল। বৃহৎ পৰিমাণৰ ধন ভদ্ৰ মানুহ, শিক্ষিত মানুহে বিনিয়োগ কৰিছিল, গতিকে তেওঁলোক এতিয়া সন্মুখলৈ অহা নাই। ডিব্ৰুগড়ৰ চিকিৎসকৰ বৃহৎ পৰিমাণৰ ধন যে ইতিমধ্যে হেৰাই গ'ল সেই কথা এক প্ৰকাৰ নিশ্চিত। এই সমগ্ৰ ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ মন্তব্য কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।